ভিউৱাৰ্ছ, কোকিলা লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই। হয়, লতা মংগেশকাৰ বুলি আমি জানো, এনে অৰিজিনেল নামটো কোকিলা লতা মংগেশকাৰ হয়। জনামতে বিচ কেণ্ডি হস্পিটেলৰ আপোনাৰ 29 দিন ধৰি তেওঁ 29 নে 28 দিন ধৰি তেওঁ ICUত ভৰ্তি হৈ আছে। ভৰ্তি হৈ থাকোঁতে কৰোণাটো হ'লেই, কৰোণা হোৱাৰ লগে লগে নিমুনিয়াও হ'ল জনামতে, আৰু বয়সো হৈছে নহয় জানো, 93-92 বছৰ হৈছে। লাহে লাহে ভাল হ'ব বুলি শুনিছিলে। যোনে লগ কৰিব গৈছিলে তেওঁলোকে কৈছিলে যে গাঁৱতে আমাক ভালকৈ মাত বোল কৰিছে, কিবা কৰিছে। কিন্তু আজিৰ দিনটোতে এনেকুৱা এটা দিন ধাৰ্য কৰি গুচি গ'ল, কাৰণ পৃথিৱীয়ে জানে ন তেওঁক। পৃথিৱী এজন ভাল ছিংগাৰ বুলি ক'লেও ভুল নহয়। কোনোবাইতো মই শুনা পাইছোঁ, কোনোবাইতো তেওঁ ডিঙিটো কিনি থৈছে বোলে, সেনেকৈ শুনা পাইছোঁ, হয়নে নহয় মানে ডিঙিটোৰ ভিতৰত কি আছে ইমান ধুনীয়া গাব পাৰে, সেইটো কাৰণে কিনি থৈছে। এতিয়া সেইটো ৰিচাৰ্জ কৰিবলৈ এতিয়া ঢুকুৱালে তেওঁ বাট চাই আছে চাগে সিহঁতে। তেওঁ কথাটো শুনি বেয়া লাগিলে, আপোনালোকক জনাই দিওঁ, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু তেওঁৰ কাৰণে অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এতিয়া তেওঁ কি কি কৰি গ'ল সেইটো শুনক। তেওঁ জন্ম হ'ল 1929 চনৰ 28 ছেপ্টেম্বৰত তেওঁ জন্ম হৈছে। জন্ম হোৱাৰ পিছত তেওঁ 1942 চনত তেওঁ যে গায়িকা হিচাপে মানে প্ৰথম 1942 চনৰ পৰা ষ্টাৰ্ট কৰিছে গান গাব, 1942 চনত। এতিয়া তেওঁ এতিয়ালৈকে কিমান গান গালে জানে আজিলৈকে, আৰু কিমান ভাষাত? 30টা ভাষাত 30,000ৰো বেছি গান গালে তেওঁ। এতিয়া বহুত দিনৰ পৰাতো গান গোৱাই নাই, মানে যেতিয়ালৈকে গাইছে 30টা ভাষাত 30,000ৰ ওপৰত গান গাইছে। আৰু এৱাৰ্ড 250টাৰো ওপৰত এৱাৰ্ড, সৰু সুৰা ডাঙৰ মিলি, যেনেকৈ পদ্মভূষণ, ভাৰতৰত্ন, পিছত দাদা চাহেব ফাল্কে বঁটা, এনেকৈ মিলি মানে 250ৰ ওপৰত তেওঁ এৱাৰ্ড পাইছে। সঁচাই দেই, মানে পৃথিৱীত তেনেকুৱা মানুহ বহুত কমেই জন্ম হয়, আৰু জন্ম হ'লেতো মৃত্যু হ'বই। যিমানখিনি ভাল কৰি গ'ল তেওঁক আৰু কেতিয়াও পাহৰিব নোৱাৰে মানুহে। চাবলৈ যাব পৰাহেঁতেনতো ভালেই আছিলে, চাবলৈ যাব নোৱাৰোঁ, সেইটো কাৰণে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু যোনে যোনে ভাল পায় তেওঁলোকেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। ভিডিঅ'টো এইখিনি আজিলে।